प्रब्लेम आसे एतिया बहुतखिनि स्कुल तेनेका बेया अवस्थात आसे आपनालोके स्कुलर विषये কৈছে যে এতিয়াও হেজাৰ হেজাৰ মানুহ মানে এতিয়া চাকৰি পোৱা নাই আমাৰ চৰকাৰে বিটিআৰ বৰ্তমান প্ৰমোদ বড়ো চৰকাৰে বলে এতিয়া চাকৰি দিব পৰা নাই এতিয়া কথাটো হৈছে এই কি 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে এই 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে ইমান দিন কি স্কুলত সিঙ্গল টিচাৰ নাছিলে আপোনালোকে সিঙ্গল টিচাৰৰ কথা কৈ আছিলে তো আপোনালোকৰ সময়ত আপোনালোকে কি কৰিলে ইমান দিনৰ পৰা এটোতো 17 মাহত যে ইমানখিনি ভ্যাকেন্সি হৈ গ'ল এটোতো কথা নহয় তো সেই সময়ত আপোনালোকে কিয় ফিল আপ কৰা নাই আপোনালোকৰতো দায়িত্ব আছিলে আপোনালোকে নিজে চৰকাৰত আছিলে সেইখিনি কথাই সেইখিনি কোৱেশ্চন আমি আপোনালোকক কৰিব বিচাৰিছোঁ আৰু এতিয়া যেটো বোঝা আপোনালোকে 3000 কোটি টকাৰ বোঝা যেটো আমাৰ চৰকাৰৰ ওপৰত আমাৰ ইউপিপিএল বিজেপি জিএসপি চৰকাৰৰ ওপৰত যেটো আপোনালোকে বোঝা এটা দি গৈছে হেইটোৰ দায়িত্ব কোনে ল'ব আপোনালোকে তো হেইটো পইচা টেকেট কন্ট্ৰাক্টৰ বিলাকক নিদিয়ে আপোনালোকে কৈ আছে যে বহুতখিনি কন্ট্ৰাক্টৰক তেখেতসকলে মানা কৰিছে কাম কৰিবলৈ দিয়া নাই আৰে আপোনালোকে ফান্ড নাথাকি আপোনালোকে কাম দিছে ফান্ডটো তো থাকিব লাগিব আপোনালোকে 3000 কোটি টকাৰ যেটো বোঝা দিছে বহুতে কন্ট্ৰাক্টৰ এতিয়া হাইকোৰ্টত কেছ দিছে এতিয়া হেতুৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিব নেকি এটো ফান্ড নথকাকৈ আপোনালোকে যে কামবিলাক ওয়ার্ক অর্ডাৰবিলাক দিছে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভাল দিছে তো আপোনালোকৰ কোনো প্লানিং নাই সিস্টেমেটিক কোনো কাম কাজ কৰা নাই আপোনালোকে আৰু এতিয়া আপোনালোকে বৰ্তমানৰ চৰকাৰক দুখী আছে তো এইবিলাকে কোৱেশ্চন আপোনালোকৰ ওপৰত যে বহুতখিনি এইখিনি যেটো আমি এতিয়া অডিট কৰাই আছো অডিটত বহুতখিনি তথ্য ওলাই আহি আছে যে বহুতখিনি কাম যেটো হোৱা নাই হেতুৰ বিল ভাউচাৰবিলাক আপোনালোকে বা আপোনালোকৰ যেটো কৈ আছে যে আপোনালোকৰ কন্ট্ৰাক্টৰবিলাকে যাক আপোনালোকে দায়িত্ব দিছিলে বা কাম দিছিলে তেখেতসকলে কাম নকৰাকে যে বিল ভাউচাৰ জমা দিছে আমি যেতিয়া ফিল্ডত যাওঁ ভেৰিফাই কৰোঁ তাত কোনো কাম হোৱা নাই তেনেকা ধৰণৰ কমসে কম 7টা ডিপাৰ্টমেণ্টৰ পৰা আমি 900 কোটি টকাৰ তেনেকুৱা আমি কেলেংকাৰী পাইছোঁ যেটো মানে আপোনালোকে চৰকাৰত থাকিলে ভুৱাভাৱে কাৰণ বা আপোনালোকৰ নিজৰ হয়তো অতিথিক নিজৰ আপোনালোকৰ মানুহক নিজৰ কন্ট্ৰাক্টৰবিলাকক আপোনালোকে সেইখিনি টকা দিলে হয় বা তাতে আপোনালোকৰ কিবা এটা সামিল কিবা এটা মতমেল ভিতৰত এটা ভাল এটা আপোনালোকৰ তালমেল আছিলে তো এইখিনিয়ে কথা আমি ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনালোকৰ নিজৰ যেটো দুখ নিজৰ যেটো আপোনালোকে সিস্টেমটোক যে ইমান বেয়া কৰি দিছে ইমান যে ইয়াত কৰাপশ্যন হৈছে ইয়াত যে ইমান পাব্লিকৰ মানি পাব্লিকৰ ৰাইজৰ টকা পইচা মিসইউজ হৈছে সেইখিনিৰ দায়িত্ব কোনে ল'ব সেইখনৰ জবাবদিহি কোনে হ'ব আপোনালোকে হ'ব লাগিব সেইখন আপোনালোকে আগত ক্লিয়াৰিফাই কৰক যে ক'ত কেনেকুৱা মিসইউজ হৈছে সেই টকাবিলাক তেতিয়া আপোনালোকৰ মানে প্ৰশ্ন উধাৰ তেতিয়া আমি ভাবিম যে হসাকে আপোনালোকে যোগ্য যে আপোনালোকৰ নিজৰ যেটো দাগ আপোনালোকে ধুই লৈছে তাৰ পিছত আমাক কোৱেশ্চন কৰক তেতিয়া আমি ভাবিম যে হসাকে আপোনালোকে কোৱেশ্চন কৰাৰ অধিকাৰ আছে আৰু বিশেষ আমাৰ মুঠতে 26খন ৰাস্তা হৈছে অকল কোকলাবাৰী সমষ্টিত 26খন ৰাস্তা অকল কোকলাবাৰী সমষ্টিত হৈছে এটো আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ তেখেতসকলে যেটো দাবী কৰিছে যে ইয়াত একো কাম হোৱা নাই এতিয়া আমি স্পষ্টকে আপোনালোকে ভেৰিফাই কৰিব পাৰে আমি মানুহক লৈ যাব পাৰিম 26খন ৰাস্তা ইয়াত হৈছে আৰু ইয়াত 23খন অংগনৱাড়ী চেণ্টাৰ আৰু তাৰ ভিতৰত 5খন মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে অংগনৱাড়ী চেণ্টাৰ 23খন আৰু তাৰ ভিতৰত 5খনটো আমাৰ মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে তাৰ পিছত ইয়াত আছে যে টোটাল 8 ইৰোশন প্ৰটেকশ্যন স্কিম মানে আমাৰ বান্ধ না যেটো মানে গৰাখহনীয়া হেতুৰ 8খন প্ৰজেক্ট ইয়াত কাম কৰা হৈ আছে হেতু আপোনালোকৰ জৰিয়তে আমি জনাব খুজো তাৰ পিছত ইয়াত আমাৰ কলেজ অফ এগ্ৰো ফৰেষ্ট্ৰি এণ্ড বায়োডাইভাৰ্চিটিৰ ফাউণ্ডেশ্যন হেতু অলৰেডি কৰা হৈছে হেতু কাম অলৰেডি আৰম্ভ হৈছে তাৰ পিছত ইয়াত আছে যে আমাৰ 8খন কম্পোজিট স্কুল ইয়াত বনোৱা হৈছে কোকলাবাৰীৰ ভিতৰত তাৰ ভিতৰত যিবিলাক হয়তো ক্লাছ 10 লৈকে আছিল এতিয়া আপগ্ৰেডেশ্যন হৈ ক্লাছ 12 লৈকে যাব তো হে তেনেকা ধৰণৰ মানে কাম অলৰেডি কৰা হৈছে ইয়াত আমাৰ কোকলাবাৰীৰ ভিতৰত সায়েন্স ষ্ট্ৰীম কোনো কলেজত কোনো ইনষ্টিটিউচনত নাছিলে সায়েন্স ষ্ট্ৰীম পঢ়াৰ কাৰণে আমাক বহুতে আমাৰ বেলেগ জাগাত যাব লগা হৈছিল পাঠশালা বৰপেটা বা তেনেকুৱা বেলেগ জাগাত যাব লগা হৈ আছিল কিন্তু এতিয়া এখন চৰকাৰ আহাৰ পিছত আমাৰ এতিয়া বিবি কিষাণ কলেজ যেটো জালাহ তাতে এটা সায়েন্স ষ্ট্ৰীম ইন্ট্ৰোডিউস কৰি দিয়া হৈছে আৰু তাৰ লগে লগে মানে এটা স্মাৰ্ট ক্লাছৰুম বনোৱা হৈছে তাৰ পিছত আপোনাৰ যেটো কেসি কলেজ আছে হেতু মানে এডিশনাল ক্লাছৰুমৰ কাৰণে আৰু বিশেষ খোৱা পানী মানে যেটো ওয়াটাৰ এণ্ড স্যানিটেশন এণ্ড হাইজিন যেটো ফেসিলিটি কয় ওয়াশ বুলি কয় সেই ফেসিলিটিৰ কাৰণে এটা স্কিম বা প্ৰজেক্ট ধৰা হৈছে যাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কলেজৰ ল'ৰা ছোৱালীবিলাকে পাব আৰু যেটো এডিশনাল ক্লাছৰুম যেটো অসুবিধা হৈ আছিল কম হৈ আছিল সেইখিনি সাগে 1 crore rupees এটা এমাউন্ট দিয়া হৈছে আমাৰ বিচিসি ফালৰ পৰা আমাৰ উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়াত ফালৰ পৰা আকৌ 15 লাখ টকা আৰ্থ ফিলিঙৰ কাৰণে দিয়া হৈছে
তো এইবিলাক কাম তেখেতসকলে আমাৰ চৰকাৰ ফালৰ পৰা কৰা হৈছে আৰু লগতে আমি চাইছোঁ যে যোৱা চৰকাৰৰ বেলিত যিটো ছাপ্লাই তেখেতসকলে বিশেষকৈ কম্বল সূতা কম্বল আৰু মানে আমব্ৰেলা মানে সেইটোৰ যিটো চলি আছিলে আৰু ৰাইজক তেখেতসকলে বিতৰণ কৰি আছিলে আৰু সেইটোত কোনো কোৱালিটি নাছিলে সেইটোৰ জৰিয়তে কোনো তেনেকুৱা বেনিফিট হোৱা নাছিলে এতিয়া আমাৰ চৰকাৰখনে ভাবিছে যে আমি কনষ্ট্ৰাক্টিভলি যিখিনি ফাণ্ড আহিছে ৰাইজৰ কাৰণে কনষ্ট্ৰাক্টিভলি আমি ব্যৱহাৰ কৰিব লাগে যাতে সঁচাকেই আমাৰ ৰাইজে লাভান্বিত যাতে হ'ব পাৰে চৰকাৰ ফালৰ পৰা মানে ইন্ট্ৰডিউচ কৰা হৈছে যেনেকুৱা এটা হৈছে জ্ঞান চিৰাং বিথাংকি এটা স্কিম দিয়া হৈছে মানে আমাৰ যিমান দুখীয়া ল'ৰা ছোৱালীবিলাক আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে হয়তো পঢ়া শুনাৰ কাৰণে কিবা কাৰণত অসুবিধা পাই আছে হয়তো গাড়ী ভাড়াৰ অসুবিধা পাই আছে হয়তো তেখেতসকলৰ ড্ৰেছ পাতিৰ কাৰণে অসুবিধা পাই আছে হয়তো কিবা এটা কিতাপ কিনাৰ কাৰণে বা নোটবুক কিনাৰ কাৰণে অসুবিধা পাই আছে তো তেখেতসকলে যাতে ডাইৰেক্ট বেনিফিটেড হয় সহায় হয় ভাল প্ৰত্যেকখন সমষ্টিৰ পৰা তেখেতসকলক আইডেণ্টিফাই কৰি কমচে কম 200জনকৈ তেনেকুৱা এটা টাৰ্গেট লোৱা হৈছিল আৰু সেই হিচাপে আমাৰ ককলাবাৰীৰ পৰাও এই মানে 157 আমাৰ কেণ্ডিডেটছ বা ষ্টুডেণ্টছ তেখেতসকলে বেনিফিটেড হৈছে আৰু তাৰ লগতে তেখেতসকলক 5,000 ৰুপিজ 5,000 টকাকৈ ডাইৰেক্টলি তেখেতসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে তাৰ লগত আমাৰ এইখন চৰকাৰৰ জৰিয়তে এটা অঞ্চাই বিথাংকি এটা স্কিম সেইটো ইন্ট্ৰডিউচ কৰা হৈছিল আৰু সেইটো মানে কাৰ কাৰণে যিবিলাক দৰিদ্ৰ পৰিয়ালৰ মানে মানুহ বা পৰিয়াল যিবিলাক দৰিদ্ৰ পৰিয়াল যিবিলাকে বজাৰ হাটত যেনে তেনে কিবা এটা ফল মূল বিক্ৰী কৰি বা আমাৰ চব্জি বিক্ৰী কৰি বা মাছ বিক্ৰী কৰি বা কিবা এটা সৰু মুৰা দোকান তেনেকুৱা খুলি তেখেতসকলে নিজৰ জীৱিকাটো নিজৰ লাইভলিহুডৰ কাৰণে আৰ্নিঙৰ কাৰণে তেখেতসকলে মানে চেষ্টা চলাই আছে বহুত কষ্টত তেখেতসকলে পৰিয়ালখন চলাই আছে তেনেকুৱা পৰিয়ালবিলাকক আমি প্ৰত্যেকখন গোটেই বিটিআৰত প্ৰত্যেকখন সমষ্টিৰ পৰা মানে আইডেণ্টিফাই কৰা হৈছিল লিষ্ট ডাউন কৰা হৈছিল আৰু তাৰ জৰিয়তেও আমাৰ ককলাবাৰীত 157 টোটাল তেনেকুৱা পুৱাৰ ফেমিলিজ মানে দুখীয়া পৰিয়ালবিলাকে লাভান্বিত হৈছে তেখেতসকলক 5,000 ৰুপিজকৈ 5,000 টকাকৈ দিয়া হৈছে যাতে তেখেতসকলে সেইটোৰ জৰিয়তে নিজৰ যিটো বিজনেছ যাতে অকণমান বঢ়াব পাৰে এনহেঞ্চ কৰিব পাৰে আৰু তেখেতসকলৰ ইনকাম লেভেলটো যাতে অলপ বাঢ়ি যায় তো তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমাৰ চৰকাৰ ফালৰ পৰা আগবঢ়োৱা হৈছিল তাৰপিছত আছে যে কমচে কম 150টা দুখীয়া পৰিয়ালে ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাইছে CM ৰিলিফ ফাণ্ডৰ জৰিয়তে তাতে 8,000ৰ পৰা মানে 15,000 টকাৰ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ কমচে কম 150টা দুখীয়া পৰিয়ালে তেখেতসকলে পাইছে আৰু এটা ট্ৰাইবেল ৰেষ্ট হাউচ এটা চেংচন কৰা হৈছে এইটো কেশৱ নগৰ চিমলাত তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাজ আমাৰ চৰকাৰৰ জৰিয়তে যিটো মেইন কাম কাজ আমাৰ চৰকাৰৰ জৰিয়তে যিটো আমাৰ ককলাবাৰী সমষ্টিৰ কাৰণে আমি কৰিছোঁ বা কৰা হৈ আছে এইবিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ এতিয়া কেইটামান ইয়াত অলৰেডি প্ৰিণ্ট আউট কৰা আছে সেইখিনি তথ্য আপোনালোকক দিয়া হ'ব যে আমাৰ কিমান কাম কমপ্লিট হৈছে ককলাবাৰীত কিমান অনগয়িং আছে সেইখিনি গোটেইখিনি আৰু ডিপাৰ্টমেণ্ট ৱাইজ কোন ডিপাৰ্টমেণ্টৰ দিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 17 মাহত যিখিনি কাম হ'ল নিশ্চিতৰূপে বিভিন্ন সমষ্টিবাসী ৰাইজে সেইখিনি কথা নিজৰ অঞ্চলত কি কাম হৈছে কি কাম হোৱা নাই সেইখিনি তেখেতসকলে ক'ব বা জনাব বা আমিও দৰকাৰ পৰিলে জনাম তথ্য সহকাৰে কিন্তু আজি বিশেষকৈ যিহেতু ককলাবাৰীক টাৰ্গেট কৰি তেখেতসকলে আহিছিলে আমি ককলাবাৰীক মানে ফ'কাছ কৰি কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতসকলে কৈছিলে যদি এটাও কাম যদি দেখাব পাৰে এটাও কাম কৰিব পৰা নাই বহুতখিনি কথা দিছে ইলেকশ্যনৰ সময়ত সেইবিলাক কথা তেখেতে কৈছিলে যোৱাকালি আৰু তেখেতে কৈছিলে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হেনো এতিয়া ককলাবাৰীত নাথাকে ইয়াত ৰুম ভাড়া লৈছে আৰু ইয়াত ককলাবাৰীৰ পৰা নাযাওঁ আৰু আপোনালোকৰ লগতে থাকিম আৰু এতিয়া মানে তেখেত পলাই আছে তেনেকুৱা ধৰণৰ কথা মন্তব্য তেখেতে দাঙি ধৰিছিলে কিন্তু আমি ক'ব খোজোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অকল ককলাবাৰী নহয় গোটেই বিটিআৰৰ তেখেত মুৰব্বী এজন প্ৰধান তেখেত আমাৰ এই সমষ্টিত আমাৰ BTCৰ ভিতৰত 40খন সমষ্টিত তেখেত এজন গাৰ্জেন তেখেত প্ৰত্যেকটা সমষ্টিয়ে তেখেত এজন গাৰ্জেন প্ৰত্যেকখন সমষ্টিক তেখেতে চাব লাগিব আৰু প্ৰত্যেকখন সমষ্টিত তেখেতক যাব লাগিব আৰু নেতৃত্ব দিব লাগিব তেখেত কোনো বিশেষ এটা সমষ্টিলৈ তেখেত মানে ৰিজাৰ্ভ হৈ থাকিব তেনেকুৱা ধৰণৰ পজিশ্যনত তেখেত এতিয়া নাই তেখেত সকলক লৈ বিটিআৰবাসী ৰাইজ হিচাপে সকলোকে সমানভাৱে চোৱা সমানভাৱে কাম কৰা তেখেতৰ সেইটোৱে হৈছে নীতি আদৰ্শ আৰু এতিয়া দায়িত্ব যিটো পালন কৰিব লাগে পজিশ্যন হিচাপে
তো এতিয়া মই ক'ব বিচাৰিছোঁ যে ককলাবাৰী হিচাপে তেখেতে কি কাম কৰিছে, তেখেতৰ নেতৃত্বত কি কাম হৈছে, কি কাম হোৱা নাই, সেই দুই এষাৰ কথা আপোনালোকৰ মাজত মই দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বিশেষকৈ ৰাস্তাৰ কথা উঠিছিল যে আমাৰ বিটিয়া চৰকাৰৰ টাইমত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেনো খালি 5 কিলোমিটাৰ ৰাস্তা হৈছে। সেইটো কিবা এটা তেখেতসকলৰ হয়তো যিটো ইনফৰ্মেশ্যন বা ডেটা যিটো পাইছে বা দেখাই আছে ভুল হ'ব পাৰে, কাৰণ মানে প্ৰিণ্টিং হয়তো ভুল হ'ব পাৰে বা তথ্যটোৱে তেখেতসকলে বেলেগ তথ্য দেখাই আছে। কাৰণ ইয়াত যিটো কাম হৈছে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কমচে কম আমাৰ গুডউইল প্ৰজেক্টৰ জৰিয়তে 700 কিলোমিটাৰ আমি ৰাস্তা বনাইছোঁ আমাৰ এইখন চৰকাৰ অহাৰ পিছত, 700 কিলোমিটাৰ। আৰু বাকী যিটো আমাৰ PWD আছে, আমাৰ ডিপাৰ্টমেণ্ট আছে, তাৰ জৰিয়তে মোটামুটি এৰাউণ্ড 300 কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে। তো অলমষ্ট টোটাল 1000 কিলোমিটাৰ ৰাস্তা এই 17 মাহৰ ভিতৰত ক'বলৈ গ'লে, একচুৱেলিতো 8-9 মাহে আমি চান্স পাইছোঁ, এই 17 মাহৰ ভিতৰত বনোৱা হৈছে। তো এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি স্পষ্ট গোটেইখিনি তথ্য আপোনালোকক এইখনৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। কেইটামান তথ্য তথাপিও আপোনালোকৰ সন্মুখত পাৰিলে আমি গাই দিবলৈ যত্ন কৰিম। তো ইয়াত আছে যে আমাৰ বিভিন্ন ধৰণৰ মানে স্কিম আৰু প্ৰজেক্ট বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। ইয়াত আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা যি কৰা হৈছে কাম, সেইখিনি কাম ইয়াত লিষ্ট কৰা আছে অলৰেডি। আমাৰ এটা কমপ্লিট হৈছে, এটা হ'ল কনষ্ট্ৰাকশ্যন অফ ৱাটাৰ প্ৰভিজন এট ককলাবাৰী চাপাগুৰি কলেজ আণ্ডাৰ প্ৰগ্ৰাম SOPD। তো এইখন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা এইখিনি কৰা হ'ল। আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা ককলাবাৰী সমষ্টিত যিটো ৰাবাংগুৰি ছাব চেণ্টাৰ, সেইখনত মানে ৰিপেয়াৰিং যিটো কৰিব লাগিছিল সেইটো কমপ্লিট কৰা হ'ল। আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ যিটো বাউণ্ডেৰী ৱাল আৰু আৰ্থ ফিলিং স্বৰ্ণা মিনি PHC সেইটোত কৰা হৈছে। তেনেকুৱা ধৰণে আমাৰ PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিখিনি কাম কৰা হ'ল সেইটো মোটামুটি ইয়াত দেখা গৈছে যে আমাৰ 3খন কাম অলৰেডি ইয়াত হৈছে, যিটো ডাঙৰ ডাঙৰ মেজৰ কামসকল। ইয়াত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা কৰা হৈছে, ইয়াত কমচে কম 2টা স্কিম কমপ্লিটেড হৈ গৈছে। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা কমচে কম 2টা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াত আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা 2টা স্কিম ইয়াত ডিটেইলছ দিয়া আছে, কৰা হৈ গৈছে। ইয়াত কালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ এটা কাম, ইয়াত এটা স্কিম অলৰেডি কমপ্লিট কৰা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ ইয়াত 4খন কমপ্লিট কৰা হৈছে বুলি কৈছে, বাকী অনগয়িং চলি আছে। আৰু আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ফালৰ পৰা ইয়াত এটা অনগয়িং স্কিম চলি আছে। WPT ডিপাৰ্টমেণ্টৰ পৰা ইয়াত এটা কমপ্লিট হৈ গৈছে, এটা অনগয়িং স্কিম চলি আছে। ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাৰ পৰা এটা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে, বা এটা ছেল্ফ হেল্প গ্ৰুপক তেখেতসকলক অলৰেডি সেই বেনিফিটখিনি দিয়া হৈছে। আৰু আমাৰ গুডউইল প্ৰজেক্টৰ আণ্ডাৰত যিখিনি কাম হৈছে ইয়াত গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব। আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰতো বহুতখিনি কাম আমাৰ ককলাবাৰীত হৈছে। মোটামুটি 42টা মানে কাম আমাৰ কমপ্লিট আণ্ডাৰ 15 ফাইনেন্স এইখন চৰকাৰ অহাৰ পিছত। 42খন কাম অলৰেডি মানে স্কিম কমপ্লিটেড বুলি ইয়াত ৱৰ্ক ষ্টেটাছ দিয়া আছে। সেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব বা দিয়া হ'ব। আৰু আমাৰ MCLA ফাণ্ড যিটো মানে আমাৰ চিফ ছাৰৰ নামত যিটো তেখেত ইয়াত কনষ্টিটুৱেঞ্চিৰ তেখেত এজন প্ৰতিনিধি আছিলে, এই MCLA ফাণ্ড হিচাপে অলমষ্ট 12খন কাম কমপ্লিট কৰা হৈ গৈছে। আৰু ইয়াত PWD ৰোডছ সেইটোৰ পৰা মোটামুটি 5খন ৰোড অলৰেডি কমপ্লিট। ৰাইজে আশা কৰে এটা গুড গভাৰ্নেন্স, এটা ভাল চৰকাৰ যাতে হয়, যি চৰকাৰে মানে ৰাইজক সেৱা কৰে, ৰাইজক প্ৰাধান্য দিয়ে। আৰু আমাৰ চৰকাৰখনে সেইটোৱে চেষ্টা কৰি আছে। আৰু সেইকাৰণে নহ'লে আমি অডিট কিয় বহাম? এতিয়া আমি অডিট বহাইছোঁ এইটোৰ কাৰণে যে কিমান টকা মানে আমাৰ সঁচাকৈ সঠিকভাৱে ৰাইজৰ কাৰণে ব্যৱহাৰ হৈছে আৰু কিমান অপব্যৱহাৰ হৈছে, কিমান মিছইউজ হৈছে। আৰু এই অডিটৰ জৰিয়তে আমি নিজকেও সাৱধান কৰি আছোঁ যে আমি কেতিয়াও কৰাপশ্যনত যাব নালাগে, আমি সঠিকভাৱে ৰাইজৰ কাৰণে সেই টকাখিনি আমি ব্যৱহাৰ কৰিব লাগে। আৰু বিশেষকৈ আপোনালোকে জানে যে যোৱা 17 বছৰত যিকোনো জাতি জনগোষ্ঠীৰ মানুহে মানে সদায় ভয় মানে এটা ভাৱত, এটা আতংকিতভাৱে তেখেতসকলে জীৱন যাপন কৰিব লগা হৈছিলে, কোনো শান্তি নাছিলে ইয়াত। আৰু আগৰ চৰকাৰখনে ইচ্ছা কৰিলে সঁচাকৈ এটা ভাল শান্তি এটা পৰিৱেশ আনিব পাৰিলেহেঁতেন, কাৰণ গোটেইখিনি পাৱাৰ আমি জানো বহুত ক্ষমতা এটা চৰকাৰৰ ওপৰত থাকে।
কিন্তু আগৰ চৰকাৰখনে কেতিয়াও সেইটো চেষ্টা নকৰিলে যে আমাৰ বিটিআৰ অঞ্চলত বা BTC অঞ্চলত এটা শান্তিময় পৰিৱেশ যাতে হোক। আৰু বৰ্তমান আপোনালোকে চাইছে যে চৰকাৰৰ কাম যিটো কৰিব লগা আছিল সেইটো কিন্তু চৰকাৰত নাথাকিও আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ এপছুৰ নেতৃত্বত, আমাৰ যিটো এক্স NDAB বৰ্তমান যিবিলাক লিডাৰ আছে আমাৰ লগতো জড়িত হৈ আছে তেখেতসকলৰ নেতৃত্বত আমাৰ এটা শান্তি চুক্তি হৈ গ'ল আমাৰ অসম চৰকাৰৰ লগত, ভাৰত চৰকাৰৰ লগত। আৰু সেইটোৰ কাৰণে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ, আমাৰ ভাৰতৰ যি আমাৰ গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়ালৈ, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, তেখেতসকলৰ সহায় সহযোগিতাত আমাৰ এখেতসকলৰ প্ৰচেষ্টাত আমাৰ এটা শান্তি চুক্তি হ'বলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকে চাবলৈ পাইছে যে বৰ্তমান যি চৰকাৰ আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কেতিয়াও এতিয়া অহিংসা বা আমাৰ কেতিয়াও এতিয়া হিংসা যিটো ভাইলেন্স সেইটো কেতিয়াও মানে এতিয়া ছাপোৰ্ট কৰা নাই। আপোনালোকে চাইছে যে এই শান্তি চুক্তি হোৱাৰ পিছতো দুইবাৰমান আমাৰ ল'ৰাবিলাকে যিবিলাকে বাহিৰত ওলাই আহিছিল জংঘলৰ পৰা তেখেতসকলে আকৌ ঘূৰি গৈছিল, উভতি গৈছিল। এইটো কোনে পঠাইছে আমি ভালকৈ বুজিব পাৰিছোঁ, কোনে উচতনি দিছে, কোনে ছাপোৰ্ট কৰিছে। আপোনালোকে সকলোৱে এইটো আমাক কোৱাৰ দৰকাৰ নাই, সকলো ৰাইজ এতিয়া অৱগত কোনে তেখেতসকলক উচতনি দি ছাপোৰ্ট দি কিনি তেখেতসকলক পঠাইছিল। কাৰণ আমাৰ বৰ্তমান চৰকাৰে এতিয়া শান্তিময় পৰিৱেশ এটা বিচাৰিছে আৰু এইখন চৰকাৰৰ যে দক্ষতা আছে, কেপাচিটি আছে, কোৱালিটি আছে সেইটো প্ৰমাণিত হ'ল। কাৰণ দুবাৰ তেখেতসকলক আকৌ জংঘলৰ পৰা আকৌ ঘূৰি অনা হ'ল। সেইটো এটা ডাঙৰ ছাকচেছ আৰু বিটিআৰবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ বাণী যে সঁচাকৈ এটা শান্তিময় পৰিৱেশ পাবলৈ আজি আমি সক্ষম হৈ বিভিন্ন আমাৰ ইয়াত এক্স NDAB যিসকল আছে তেখেতসকলক হেনো বৰ্তমান চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু বিটিআৰ ৰেকৰ্ডৰ যিটো ক্লজ আমি এটাকৈ যিটো ইমপ্লিমেণ্ট হৈ আছে তাৰ ভিতৰৰ পৰা বিশেষকৈ এক্স NDAB সকলক লৈ আমি ক'ব বিচাৰিছোঁ যে বহুতখিনি কেছ অলৰেডি ডিছপ'জ কৰা হৈছে, বহুতখিনি কেছ অলৰেডি ডিছপ'জ কৰা হৈছে, বহুতখিনি কেডাৰ্ছক অলৰেডি ৰিহেবিলিটেট কৰা হৈছে। কাৰণ তেখেতসকলক অলৰেডি 4 লাখ ৰুপিজকৈ 4 লাখ টকাকৈ অলৰেডি তেখেতসকলক দিয়া হৈছে। আৰু বিশেষকৈ আপোনালোকক এইখিনি কথা জনাবলৈ মই সুখী হৈছোঁ যে আমাৰ চৰকাৰে চেষ্টা কৰি আছে যে আমাৰ ইয়াত আপোনালোকৰ সময়ৰ পৰাই আনএমপ্লয়মেণ্ট যে বহুত বাঢ়ি গৈছিল, বহুত মানুহক আপোনালোকেও কোনো চাকৰি দিব নোৱাৰিলে, বহুত ল'ৰা ছোৱালীবিলাক গ্ৰেজুৱেট হৈ তেখেতসকলে পঢ়া শুনা কৰি শিক্ষিত হৈ একো চাকৰি বাকৰি পাব নোৱাৰিলে। আমি সেইটোৰ কাৰণে আমাৰ চৰকাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমি মিছন লঞ্চ কৰি আছোঁ যাতে সকলোকে আমি সংস্থাপন দিব পাৰোঁ। আমি যিটো ওৱান ভোট ওৱান জবৰ কথা যিটো এলিগেশ্যনছ আপোনালোকে আনি আছে, আমি জব বুলি এইটো কোৱা নাই যে চৰকাৰী চাকৰিটো বহুত ধৰণৰ হ'ব পাৰে। চাকৰিটো চৰকাৰীও হ'ব পাৰে, বেচৰকাৰীও হ'ব পাৰে। মুঠতে আপুনি যেতিয়া ছেল্ফ এমপ্লয়ড হৈ গ'ল আপুনি মানে এটা চাকৰিৰ নিচিনাই হৈ গ'ল। আমি সেই ছেল্ফ এমপ্লয়মেণ্টটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ। চাকৰি যিমান আছে সেইটো দিয়া হ'বই, কিন্তু তাৰ বাহিৰে আমি ছেল্ফ এমপ্লয়মেণ্ট যিটো প্ৰমোট কৰিবলৈ গৈ আছোঁ তাৰ ভিতৰত আমাৰ পিগ মিছন, বড়োলেণ্ড পিগ মিছন এটা ডাঙৰ মিছন, ড্ৰিম মিছন এটা লঞ্চ কৰা হৈছে, যাৰ জৰিয়তে বহুত হাজাৰ আমাৰ দুখীয়া পৰিয়ালবিলাকে লাভান্বিত হ'ব এই পিগ মিছনৰ জৰিয়তে। আমাৰ ফালৰ পৰা আমি বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন আমি লঞ্চ কৰিছোঁ, যাৰ জৰিয়তে বহুত আমাৰ যিমান বেকাৰ ল'ৰা ছোৱালীবিলাক আছে, আনএমপ্লয়ড হৈ আছে, তেখেতসকলক স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিঙৰ জৰিয়তে কি ধৰণে তেখেতসকলে মানে ছেল্ফ এমপ্লয়ড হ'ব, কি ধৰণে তেখেতসকলে স্বাৱলম্বী হ'ব, নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব, সেইখিনি আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ ইয়াত এতিয়া মাছৰুম মিছন হৈছে, কাৰণ আমাৰ ইয়াৰ পৰা বহুত মাছৰুম কাল্টিভেশ্যন হয়, কিন্তু সেই ফাৰ্মাৰ্ছবিলাকক আমি কেতিয়াও আগত প্লেটফৰ্ম দিয়া নাছিলোঁ। আমি সেই ফাৰ্মাৰ্ছবিলাককো প্লেটফৰ্ম দিম এইখন মিছনৰ জৰিয়তে, আৰু আমি প্ৰমোট কৰিম যাতে আকৌ বেছি ফেমিলি যিটো দৰিদ্ৰ পৰিয়ালবিলাক যাতে এইটোৰ লগত জড়িত হ'ব পাৰে, যাতে সঁচাকৈ যিটো প্ৰত্যেক পৰিয়ালক যাতে আমি লাভান্বিত কৰিব পাৰোঁ। তেনেকুৱা আমাৰ ষ্টেপ বাই ষ্টেপ, এইটোতো জাষ্ট 17 মাহ হৈছে আৰু 3.5 বছৰ কমচে কম আমাৰ হাতত আছে। বহুতখিনি তেনেকুৱা কাম কৰিবলৈ গৈ আছোঁ, যাৰ জৰিয়তে প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন পৰিয়াল লাভান্বিত হ'ব। সেইটো আপোনালোকক কৈছোঁ, আৰু এই 5 বছৰ ভিতৰত আপোনালোকে চাই থাকক, নিশ্চিতৰূপে গোটেইখিনি জাতি জনগোষ্ঠীৰ মানুহ লাভান্বিত হ'ব। আৰু কি কওক নকওক, বহুতে কৈ আছে, BPF-এ কৈ আছে চৰকাৰ ভাঙিব, আমি চৰকাৰ গঠন কৰিম, কিন্তু কাৰ লগত তেখেতসকলে চৰকাৰ কৰিব, কাৰ লগত তেখেতসকলে চৰকাৰ গঠন কৰিব, সেইটো কুৱেশ্যনটো চবৰ মনত নিশ্চয় উৎপন্ন হৈছে। আৰু
সেইকাৰণে আপোনালোকৰ জৰিয়তে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে ইউ পি পিলৰ লগত যদি নকৰে হ'লে বিজেপিৰ লগত কৰিব লাগিব। কিন্তু বিজেপিৰ আমাৰ যিজন মেইন প্ৰধান চিফ মিনিষ্টাৰ দেৱ তেখেতে এইটো অলৰেডি স্পষ্টীকৰণ দি দিলে মিডিয়াৰ জৰিয়তে যে আমাৰ যিটো বৰ্তমান বিজেপি UPPL GSP চৰকাৰ এইখনেই থাকিব। সেইকাৰণে আমাৰ ৰাইজে ভুল বুজিব নালাগে, আতংকিত হ'ব নালাগে। তেখেতসকলে বহুত বিভ্ৰান্তিমূলক তেনেকুৱা মন্তব্য দি থাকিব। আপোনালোকে এতিয়া যিটো আমি প্ৰেছৰ জৰিয়তে যিখিনি মেছেজ আপোনালোকক দিছোঁ, আমি ভাবোঁ যে আপোনালোকে নিশ্চিত ৰূপে আপোনালোকে এতিয়া সজাগ হৈছে বা আপোনালোকে কথাখিনি তথ্যখিনি অলৰেডি পাই গৈছে। আৰু সেইকাৰণে সৰ্বশেষত এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ মণ্টু বড়ো দেৱ ডাঙৰীয়াক ট্ৰেক্টৰ চিহ্নত বিপুল ভোটত আপোনালোকে যাতে জয়যুক্ত কৰিব পাৰে সেইখিনিয়ে অনুৰোধ থাকিল। সকলোলৈ ধন্যবাদ। কেন্দ্ৰিক প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ৰাইজৰ ভালৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে যোগাত্মক দিশত কথা ক'লে ভাল। কিন্তু যোৱাকালি BPF দলৰ এজন জ্যেষ্ঠ নেতা জেৰহাছাদ বসুমতাৰীয়ে যিখিনি কথা ক'লে সেইবোৰ কথা আচলতে মানে অৰ্থহীন, কোনো যোগাত্মক কথা নহয়। কাৰণ তেখেতে অকল সমালোচনা কৰাৰ কথা কৈছে। তেখেতসকলৰ পজিটিভ কনচেপ্ট কি, তেখেতসকলে কি কৰিছিলে, অহা দিনত কি কৰিব, সেইবোৰ কথা কিন্তু কোৱা নাই। অকল মানে প্ৰমোদ বড়ো চৰকাৰ ভাল নহয়, প্ৰমোদ বড়ো ডাঙৰীয়া একো কৰা নাই, চৰকাৰে একো নকৰিলে, এইবোৰ কথা কৈয়ে তো বিশ্লেষণ কৰিয়ে কালি মানে প্ৰেছ মিটৰ সময়খিনি পাৰ কৰিলে। এতিয়া কথাটো হ'ল এটি চৰকাৰে 17 বছৰ শাসন কৰিলে আৰু এটি চৰকাৰে 17 মাহ শাসন কৰিলে। 17 বছৰত এটি শিশুৱে জন্মৰ পৰা হাইস্কুল শিক্ষান্ত পাছ কৰিলে, জন্মৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে 17 বছৰত। আৰু 17 মাহত এটি শিশুৱে কিন্তু নিজৰ কথাখিনিও ভালকৈ ক'ব নোৱাৰে, নিজৰ কথা মানে কথাও মানে স্পষ্টভাৱে ফুটি নাহে। গতিকে আমি এইকাৰণে কৈছোঁ যে 17 বছৰ আৰু 17 মাহৰ ডিফাৰেঞ্চটো যদি আমি ক'ব বিচাৰোঁ তেনেহ'লে আজিৰ সমাজত প্ৰায় সকলো মানুহে জনা বুজা মানুহ, সকলোৱে জানে, সকলোৱে বুজি পায় যে 17 বছৰৰ লগত 17 মাহৰ তুলনা কেতিয়াও নহয়। আৰু সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয়। তেওঁলোকে কি কৰিছিলে, কি পন্থাৰে কাম কৰিছিলে, মধ্যভোগী কিছুমানে যে কিছুমান কাম কৰি পেলাই সাধাৰণ ৰাইজক সমস্যাত পেলালে। আজি কোটি কোটি টকা আজি কাম কৰি মানুহবোৰে পোৱা নাই, কিন্তু কিছুমান মধ্যভোগীয়ে কিন্তু নিজৰ মুনাফা আদায় কৰিছে সেই সময়ত। কিন্তু বহুতে কাম কৰি আজি বিল পোৱা নাই, আৰু সেই বিল সেই টকাখিনি দিয়াৰ কাৰণে আমি দায়িত্ব ল'ব লগা হৈছে। কোৰ্টে আমাক দায়িত্ব দিছে, কোৰ্টে আমাক নিৰ্দেশ দিছে, টকাখিনি আমি দিব লাগে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই সমস্যাত পৰিছে, আমি চৰকাৰে এই সমস্যাত পৰিছোঁ। গতিকে নিজে কৰা কামখিনি শুধৰণি নকৰিব লাগে। আচলতে সমালোচনা মানে অৰ্থহীন সমালোচনা কৰি পেলাই ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে, ৰাইজক বিভ্ৰান্ত কৰিব নালাগে। মই এইখিনি কথাই কৈছোঁ, বিশেষ নকওঁ। আৰু এটা কথা মই ক'ম যে নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে নিযুক্তি হোৱা নাই। নিযুক্তিৰ প্ৰক্ৰিয়া আমিও চলাই আছোঁ, মানে আমিও চেষ্টা কৰি আছোঁ। আমাৰ চৰকাৰে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চেষ্টা কৰি আছে, চিফ ডাঙৰীয়াই চেষ্টা কৰি আছে আমি কেনেকৈ নিযুক্তি দিব পাৰোঁ। কিন্তু আজি নিযুক্তিৰ ক্ষেত্ৰত কথাখিনি অকল আমাৰ ইয়াতে নহয়, গোটেই অসম, গোটেই ভাৰতবৰ্ষতে নিযুক্তিৰ ক্ষেত্ৰত সমস্যা আছে। তথাপি আমাৰ অসম চৰকাৰে হওক বা BTR চৰকাৰে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে যোৱা 851 যোৱা বছৰ আগষ্ট মাহত 851 টিচাৰক এপইণ্টমেণ্ট দিয়া হৈছে। কিছুদিন পূৰ্বে 20 জন LP টিচাৰক, ৰেগুলাৰ টিচাৰক এপইণ্টমেণ্ট দিয়া হ'ল। 60 টিচাৰক, টিউটাৰ টিচাৰক এপইণ্টমেণ্ট দিয়া হ'ল। তাৰোপৰি আমাৰ CSB যিহেতু নাই, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড যিহেতু আমাৰ BTRত বৰ্তমান নাই, তাৰ কাৰণে এটা উচ্চস্তৰীয় কমিটি, য'ত কোনো পলিটিকেল পাৱাৰ নাথাকিব, পলিটিকেল ইণ্টাৰফাৰেঞ্চ নাথাকিব, কোনো নেতা নেত্ৰী নাথাকিব, কোনো বিষয়া মানে অনলি চৰকাৰী বিষয়াৰ দ্বাৰা এই কমিটিখন ফৰ্ম কৰা হৈছে। এই কমিটিৰ জৰিয়তে অতি শীঘ্ৰে পৰ্যায়ক্ৰমে নিয়ম নীতিৰ মাধ্যমত আমাৰ কিছু নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আমি ব্যৱস্থা লৈছোঁ, আমি আপোনালোকক জনাইছোঁ। গতিকে তেওঁলোকে যিবোৰ কথা কৈছে যোৱাকালি, সেই কথাবোৰ ৰাইজে জানে যে নিৰ্বাচনক কেন্দ্ৰ কৰি কোৱা কথা এইবোৰ। কিন্তু আজি ককলাবাৰী সমষ্টিৰ ৰাইজে দেখিছে যোৱা 17 মাহত ককলাবাৰী কি উন্নয়ন হৈছে। আমাৰ বন্ধু উইলছন হাজদা ডাঙৰে আপোনালোক অৱগত কৰাইছে তথ্যভিত্তিক। গতিকে এই ক্ষেত্ৰত আমি এইখিনি কথাই ক'ম যে ককলাবাৰী সমষ্টিৰ ৰাইজে যিহেতু ইয়াত এজন চিফ পাইছিলে, আৰু চিফৰে উত্তৰাধিকাৰী হিচাপে মণ্টু বড়োক সকলোৱে পচন্দ কৰিছে, মণ্টু বড়োক সকলোৱে বিচাৰে। আমি এই ফিল্ডত ঘূৰি গম পালোঁ, জানিব পাৰিলোঁ। সমগ্ৰ ৰাইজ
মণ্টু বড়োৰ লগত আছে বুলি আমাক জনাইছে। ধন্যবাদ। বুজি নাপালোঁ।